হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? যিহেতু পিকনিকৰ সময় চলি আছে, সেইবাবে আজি ওচৰতে পিকনিকত যাম বুলি ভাবিছোঁ। ঠাইখিনিৰ নাম হৈছে কপিলী। এতিয়া যাওঁ ব'লক, লাহে লাহে আগবাঢ়ি থাকোঁ। আমি আছোঁ, বহুকেইজনে আছোঁ মানুহ লগত। এতিয়া আগবাঢ়ি যাওঁ আমি, আপোনালোকে আমাৰ লগত চাই যাওক কি কি ঠাইনো তাতে আছে, কেনেকুৱা ধৰণৰ প্লেচবিলাক কেনেকুৱা চাই যাওঁ ব'লক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. এয়া আহি সোমালোঁ আমি কপিলী পাহাৰৰ ওচৰত। এতিয়া লাহে লাহে আগবাঢ়োঁ, কাৰণ বহুত কাম আছে। যিহেতু আমি তাতে ভাত বনাব লাগিব, মানে বহুত যোগাৰ কৰিব লগা আছে দিয়ক। সেইকাৰণে সোনকালে যাব ওলাইছোঁ, আৰু সোনকালে গৈ পালে তেতিয়া ঠাইখিনিও পাম। যিহেতু সেইকাৰণে সোনকালে ওলাই আহিছোঁ ঘৰৰ পৰা। এতিয়া বনাব লাগিব, তাৰপিছত সোনকালে ৰিটাৰ্ণো হ'ব লাগিব ঘৰলৈ। এয়া চাওক, আহিয়ে মাহঁত লাগি গ'ল চব্জি কাটিবলৈ। এতিয়া চব্জি কাটি আছে ইহঁতে, কাৰণ সোনকালে কাটিব লাগিব গোটেইবিলাকে মিলি পেলাই, নহ'লে বহুত দেৰি হৈ যাব ন। সেইকাৰণে আহি পেলাই একদম আৰু বহি গৈছে চব্জি কাটিবলৈ, আৰু পূৰা একদম মেল পাতি। We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. সকলোবোৰ কামত ব্যস্ত, কাৰণ সোনকালে হ'ব লাগিব। ৰাতি হ'লে ইয়াতে থাকিবলৈ নিদিয়ে। 5টা মানে আন্ধাৰ হোৱাৰ আগতে সকলোকে যাবলৈ দিয়ে ইয়াৰ পৰা। সেইকাৰণে যিহেতু আমি মানুহ বহুত আছোঁ, আৰু যোগাৰ পাতিও বহুত, যিহেতু সোনকালে আৰম্ভণি কৰি পেলাই সোনকালে শেষ কৰিব লাগিব। সেইকাৰণে সকলোৱে মিলি পেলাই হাত লগাই আছে আৰু বস্তুবিলাকত। এয়া চাওক, মই কিমান ডাঙৰ কামত লাগিছোঁ দেখিছেনে নাই? বেলুন ফুলোৱা কামত লাগি গৈছোঁ মই একদম। কিয়? এইটোতো এটা কামেই ন, এইটো নকৰিলেওনো মানুহ নালাগে নেকি? এইটোতো মানুহ লাগে কাম কৰিবলৈ। এতিয়া ফাৰ্ষ্টতে চাহ একাপ সকলোৱে খাই লওঁ, তাৰপিছত লাহে লাহে আৰম্ভণি কৰি যাওঁ বাকীবোৰ কাম। এতিয়া লাহে লাহে গোটেইবোৰে এটা দুটা বস্তু কৰি পেলাই খাবলৈ লৈ আছোঁ আৰু। এয়া মই কামত লাগি গৈছোঁ, লাহে লাহে এটা দুটা কামত ময়ো লাগি আছোঁ। এতিয়া হাত দি আছোঁ কামবোৰত। ময়ো ভাত বনাত হেল্প কৰি দিছোঁ অলপ চলপ, ওপৰতে এনে। খাব বিচাৰিব? মই ক'ব লৈছোঁ কি? মই কি ক'ব লৈছোঁ? মই পাহৰি গ'লোঁ। আপুনি ইয়াক ক'ব। মই পাহৰি গ'লোঁ। ভাল কথা, আপোনালোকে একো ক'বলৈ নাজানে মোবাইলত, যিহেতু বহুত ভাল কথা। নহয় এনেকুৱা কথা নহয়, মানে আমাৰ তাতে কোৱা একো শব্দ নাই। শব্দ নাই। যা তুম লোগ क्या कहना चाहते हो बोलो। আজি এই বিয়া ভাল লাগিলে, আৰু বাকী এনে মোৰো ভাল লাগিছে, আহিবলৈ মোৰো ভাল লাগিছে। একো দুখ নাই যে, একো যে ভাল লাগিছে আহি পেলাই। সিহঁতৰ ফাৰ্ষ্ট ব্লগ, সিহঁতে ইমান ধুনীয়াকৈ কমেণ্ট মাৰি আছে, চাওকচোন সিহঁতৰ কমেণ্ট। সিহঁতে আহি পেলাই বহুত ভাল লাগিছে পিকনিক স্পটটো। এতিয়া আমি ক'ত যাম? আমি ফটো শ্বুটিং। ইয়াতেতো ফটো শ্বুটিং নাই। ল'ৰাবোৰৰ কাৰণে পুৰা ফটো শ্বুটিং নাই, ল'ৰাবোৰৰ কাৰণে कैमरामैन है, विकी कैमरामैन। ये हमारा ये मस्त कैमरामैन है हमारा। आप लोगों को अगर कोई किसी को भी कैमरामैन चाहिए तो इसको बुलाइए। और हमें ये बच्चा नहीं चाहिए। যিহেতু ভাত বনোৱা হোৱা নাই, সেইকাৰণে আমি ভাবিছোঁ যে অলপমান আগবাঢ়ি পেলাই গোটেই যিমানখিনি ঠাই আছে সেইখিনি ঠাই অলপমান চাই আহোঁ গৈ পেলাই। ভাত হোৱালৈকে আমাৰ ফুৰাও হ'ব, লগতে সিহঁতৰ ভাতো হৈ যাব লাহে লাহে। সেইকাৰণে লাহে লাহে ভাবিছোঁ অলপ যাওঁ, গোটেইকেইটা নহয়, মানে আমি কেইজনমানে যাওঁ, যিকেইজনৰ কাম নাই আৰু সেইকেইজনে যাওঁ। যাই পেলাই অলপ চাই আহোঁ আৰু ঠাইবিলাক। আপোনালোকে জানেনে, বহু বছৰ আগতে এই কপিলী পাহাৰখনতে প্লেন এখন পৰিছিলে। তাৰমানে মই তেনেকৈ বিশেষ নাজানো, বাট মানে শুনা মতে মানে জানো আৰু এইখিনি, যে ইয়াতে এখন প্লেন পৰিছিলে আগতে। কোনখিনি ঠাইখিনিত পৰিছিলে সেইখিনি মই নাজানো, বাট ইয়াতে পাহাৰখনতে কোনোবা এটা ঠাইত পৰিছিলে আৰু।
পাহাৰৰ ওপৰলৈকে যাই আছোঁ যিহেতু তাতে নিজৰা আছে, নিজৰাৰ পৰা পানীবিলাক আহি আছে পাহাৰৰ পৰা, আৰু সেই নিজৰাৰ পানী পাৰ হৈ পেলাই পাহাৰৰ ওপৰত উঠিব লাগিব এতিয়া। ভাল লাগিছে কিন্তু এনেকৈ নিজৰাৰ পানীবোৰ গচকি পেলাই পাৰ হৈ গৈ আছোঁ যে। ওপৰলৈকে গোটেইবিলাক যাই আছোঁ, লাহে লাহে যাই থাকোঁ আৰু যিমান ওপৰলৈকে যাব পাৰোঁ। কিমান বা দূৰ আছে, ইয়াতেকৈ ওপৰত গুহা আছে আৰু লগতে কিবা কিবি থকা বুলি কয় আৰু, সেইকাৰণে তাকে চাব যাই আছোঁ। যদি যাব পাৰোঁতো গ'লোঁ, নহ'লে আৰু ৰিটাৰ্ণ হ'ব লাগিব আধাৰৰ পৰাই, আৰু কি হয় এতিয়া চাওঁ, ভৰিখনে কি কয় আৰু। বহুত আগুৱাই আহিলোঁ, অৱস্থা বেয়া, সকলোৰে আগুৱাই আহি ভৰিৰ অৱস্থা, আৰু আগুৱাই যাবলৈ মন নাই। বাপৰে বাপ, ভৰি বিষত থাকিব পৰা নাই। গোটেইবোৰক চাওকচোন, চব পিছত, মই আগত আছোঁ তথাপিও ভৰি বিষত থাকিব পৰা নাই। আৰু আমাৰ বাচ্চা পাৰ্টিকেইটা চব বহি আহি আছে, ঠাই য'তে পাইছে বহিবলৈ, য'তে ত'তে বহি গৈছে আৰু বাচ্চা পাৰ্টিকেইটা। চাওকচোন এইবাৰ অৱস্থা, সিহঁতৰ হাঁহি উঠিবলগীয়া অৱস্থা হৈছে। পাহাৰৰ মানুহবোৰৰ যে কি কষ্ট হয় অহা যোৱা কৰাত। ইয়াতে ওপৰত মানুহ থকা বুলিও শুনিছোঁ, মানে গাঁও এখন আছে, তাকো শুনিছোঁ। অহা যোৱা কৰাত যে যিমান কষ্ট হয় নহয়, ইমান আপ ডাউনৰ পৰা অহা যোৱা কৰাটো কম কষ্টকৰ কথা নেকি। ফাইনেলি নামি আহিলোঁ তলত, নোৱাৰিলোঁ ওপৰলৈকে যাব, ইমান পাৱাৰ নহ'ল যোৱালৈকে গোটেইবিলাক, কাৰণ গ'লোঁ হয় আমি ডাঙৰকেইটাই হ'লে, সৰুকেইটাৰ লগতে আহিল নহয়, সিহঁতক থৈ পেলাই ক'ত যাব পাৰে, সেইকাৰণে নামি আহিলোঁ তলত। আৰু এতিয়া তলত নামি আহিলোঁ, এতিয়া যাওঁ আৰু জেগালৈকে। ফোনো কৰিছে এইফালে ভাত হোৱা বুলিয়ে ক'লে, ভাত খাব লাগে আৰু গৈ পেলাই। এতিয়া এনাৰ্জি পাৱাৰ কম হৈ আহিছে আৰু ওপৰত উঠি পেলাই, লগতে নামি আছোঁ, দৰকাৰে নাই খোজ কঢ়া, নিজে গৈ আছোঁ, ৰখিবই পৰা নাই, ইমান স্পীডত গৈ আছোঁ। এইখন এখন মাজতে দলঙো পায়, দলংখন কিন্তু অলপ অৱস্থা বেয়া হৈছে, বাট সেইখন দলঙেৰে মানুহবোৰে ইফাল সিফাল কৰি পেলাই অহা যোৱা কৰি আছে। আৰু পিকনিকৰটো ঠাই ক'বই নোৱাৰি, এটা ঠাই এনেকুৱা খালী নাই য'ত মানে পিকনিক নাই মানুহৰ, মানে কি হ'ব মানে, নহয় চাৰিওফালে মানুহ, মানে আৰু খোৱা মানুহ আৰু খোৱা বাছ, আৰু দোকানো এখন দুখন আহিছে, আৰু সৰু সুৰা পুতলা কিবা কিবি আহিছে, এনেকুৱা ভাল লাগিছে। কিন্তু আহি পেলাই ঠাইডোখৰতে বঢ়িয়া লাগিছে। ফাইনেলি আহি পালোঁ নিজৰ ঠাইলৈকে, এতিয়া অলপমান ৰেষ্ট লওঁ বহি পেলাই, তাৰপিছত খাব লাগে আৰু লাহে লাহে। ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে চাই পেলাই, তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। খাব লৈছে এতিয়া লাহে লাহে, মই আহি পালোঁ তাৰমানে আপোনাৰ দেৰিয়ে হ'ল ন আমাৰ কেইটাৰ আহোঁতে, সেইকাৰণে ফাৰ্ষ্ট জাৰ্ণি তাৰমানে হৈ গৈছে খোৱা ইহঁতৰ হোৱাৰ পিছত আৰু এতিয়া আমি খাওঁ লাহে লাহে। ঠাইখিনিত আহি কিন্তু বহুত ভাল লাগিছে দেই, আগতেও আহিছিলোঁ বাট খানা খোৱা হিচাপে অহা নাছিলোঁ, এনেই ফুৰিবলৈ আহিছিলোঁ, বাট এইবাৰ খানা খোৱা হিচাপে আহিছোঁ যিহেতু বহুতেই ভাল লাগিছে, বহুত বেছিয়ে ভাল লাগিছে। আপোনালোকে যদি আহে, আহিবলৈ পাৰে। এয়া মই খাবলৈ লৈছোঁ, আইটেমৰ কথা কি কওঁ, চিকেন মটন পনীৰ চব মিক্স হৈ গৈছে, খাবলৈকে এতিয়া মই কি খাওঁ তাকে ভাবি আছোঁ, ৰ'ব কেতিয়া খাই পেলাই। মিঠা খাবলৈ কোনে কোনে ভাল পায় জনাবচোন। গধূলি হৈ আহিলে লাহেকৈ, সকলো কাম সামৰি মেলি খাই লৈ সকলোৰে হৈ গ'ল, কিন্তু সোনকালে হ'ল, সেইটোৱে এটা ভাল দিয়কচোন। এতিয়া যাবৰ হ'ল বাৰু, যাবলৈ ওলালোঁ, অলপমান জুই পুৱাই ল'লোঁ আৰু গোটেইকেইটাই মিলি, কাৰণ যিহেতু ঠাণ্ডা পাহাৰৰ তল ন, সেইকাৰণে একদম চেঁচা ঠাণ্ডা পৰি আহিছে, সেইকাৰণে জুই অলপমান পুৱাই ল'লোঁ। এতিয়া লাহে লাহে যাওঁ। বাই বাই এভৰিৱান।